এই অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা যোনটো কাজিনেমুৱা হৈছে তাত মাশাআল্লাহ সকলো আহিছে। আমি 131 জন আমাৰ মেম্বাৰ আছিল, আমি সকলোক মাতিছোঁ আৰু বৰষুণৰ কাৰণে অলপ কম আহিছে। অলমষ্ট 70 জনৰ নিচিনা আমি উপস্থিত আছিলে। খুব ধুনীয়া এখন সভা হৈছে, তেওঁলোকে যথেষ্ট উপদেশ আমাক দিছে আৰু তেওঁলোকৰ যোনটো উপদেশ দিছে সেই উপদেশ খুব ধুনীয়া এটা উপদেশ, যোনটো আমি আগন্তুক আমাৰ কাৰ্যনিৰ্বাহৰ আগত আমি ইনশাআল্লাহ এইবিলাক কৰিম, শেষ কৰিম। আৰু বহুতো ডেভেলপমেণ্ট হৈছে। আপোনাৰ আজি দেখিছে এখন ফাৰ্মাচী অপেনিং হৈছে, এম্বুলেন্সো আহিছে, শিক্ষা দীক্ষা পৰালৈকে বৃত্তিলৈকে সকলো বস্তু হৈছে। ভাল লাগিছে যে আমাক আজি এই কমিটিয়ে কাম কৰাৰ সুযোগ দিছে। আমাৰ এডভাইজাৰসকল আছে, উপদেষ্টাসকল, তেওঁলোকে কাম কৰাৰ সুযোগ দিছে বা তেওঁলোকক আমি যিহেতু সময়ত আমাৰ সমস্যা হয় তেওঁলোকক সদায় আহে, আমাক সহায় কৰে। আমাৰ মেম্বাৰসকল আমাৰ লগত আছে, সকলোৱে আমাক সহায় কৰে আৰু তেওঁলোকৰ সকলোৰ মৰম স্নেহ আৰু উপদেশ লৈ মাদ্ৰাসাখন চলি আছে, ধুনীয়া চলি আছে। আৰু আমি আগন্তুক দিনত আৰু ভালকৈ আপোনাৰ চলাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। ইয়াত শিক্ষা দীক্ষাৰ লগত আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম শেষ হৈ আছে, তাত আলহী কোঠাৰ ওপৰত হৈ আছে। UPSCৰ এটা হৈছে আপোনাৰ টেলেণ্ট 30 অপেন স্কুলৰ কাৰণে আপোনাৰ হৈছে NSC আপোনাৰ NCC ট্ৰেইনিং আমি দি আছোঁ। 15 আগষ্টত আমি চেষ্টা কৰি আছোঁ সকলৰ লগত আমি তেওঁলোকক পাৰ্টিচিপেট কৰাৰ কাৰণে। ইয়াৰ লগতে আপোনাৰ এম্বুলেন্স আহিছে, মেডিকেল হৈ আছে, বিভিন্ন ধৰণৰ খেলৰ সুবিধা হৈছে, দিনৰ শিক্ষা হৈ আছে। 98% আমাৰ ইছলামিক শিক্ষাত তেওঁলোক আগবাঢ়ি গৈছে। ইয়াৰ লগত আমি সকলোতকৈ ডাঙৰ এটা বস্তু হৈছে স্কিল ডেভেলপমেণ্ট। তেওঁলোকক আমাৰ আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ মোবাইল ৰিপেয়াৰিং, ফ্ৰিজ ৰিপেয়াৰিং, AC ৰিপেয়াৰিং, ইয়াৰ পাছত ৱেল্ডিং আৰু আপোনাৰ কম্পিউটাৰ ৰিপেয়াৰিং। ইয়াৰ লগত আমাৰ 25টা কম্পিউটাৰ চেণ্টাৰ হৈছে, 125 জন ল'ৰা ডেইলি তেওঁলোকে আপোনাৰ শিক্ষা লয়। এই ধৰণৰ ব্যৱস্থা লৈ আমি আগবাঢ়ি গৈ আছোঁ। শিক্ষা দীক্ষা লৈ দিন আৰু দুনীয়া দুটা অৱস্থাটো আমি লৈ গৈ আছোঁ। আমি সকলো এটা মই আকৌ মোৰ কমিটিক মই ধন্যবাদ জ্ঞাপন কৰি আছোঁ। তেওঁলোকৰ দ্বাৰা আমি আগবাঢ়ি গৈছোঁ। আমাৰ শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অবিহনে আজি আমি যাত্ৰা কৰিব নোৱাৰিলোঁৱে।